নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ গাড়ীৰ ভিতৰৰ পৰা বহুত দিনৰ মূৰত আমাৰ ইউটিউব চেনেল অনদীপ ব্লগলৈ। বন্ধুসকল, আপোনালোকে চাই আছে অনদীপ ব্লগ। আহক বন্ধুসকল, আপোনালোকে বহি লওক, শুই লওক, কেনেকৈ লৈ লওক আৰু আজি আমাৰ ভিডিঅ'টো উপভোগ কৰক। বন্ধুসকল, আজি মই আৰু মোৰ লগত দাদা আছে, নবু আছে, আমাৰ ব্ৰু আছে, গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ। ঠিক জগন্নাথ মন্দিৰ বুলি নহয়, আৰু এটা প্লেন আছে, তালৈও গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক গাড়ীৰ ভিতৰৰ পৰা। যদি ভাল লাগে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, চাওঁতে প্ৰায় অকণমান ৰাতিয়ে হ'ব হৈছে আৰু যথেষ্ট দূৰো দিয়ক যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ। প্ৰায় এন্ধাৰে হৈ আহিছে। যিমান দূৰ পাওঁ আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বন্ধুসকলে মই জুম কৰি দিছোঁ, দেখিছে এয়া শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰৰ ভিতৰত আমি এতিয়া সোমামগৈ আৰু বেছি দূৰ নাই আৰু অলপ আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছেই। পালোহি বুলি ধৰক আৰু বন্ধুসকল। প্ৰায় বন্ধুসকল আমি গাড়ীখন এতিয়া পাৰ্ক কৰি ল'ম। পাৰ্কিং কৰি মেলি হৈছেই। আজি বৰ বেছিও মানুহ আছেও, আনকালে বেছি মানুহ হয় জনামতে। এই দোকানতে চাকি ল'লোহি আহি, চাকি বন্তি প্ৰসাদ ল'ব লাগিব। নবৌ গাড়ী চাওক বন্ধুসকল, আৰু ৰাস্তাটো এইকণ ৰাস্তা ভালেই, আৰু ইয়াৰ পাছৰ ৰাস্তাটো কিন্তু বহুত বেছি বেয়া। এইফালে বাহিৰৰ পৰা চাকি লৈ ল'লোঁ। চাই থাকক ভিডিঅ'টো বন্ধুসকল। এয়া আমাৰ ধূপ চাকি লৈ হৈ গৈছে। এয়া হৈছে সোমাই অহা মেইন গেটখন। বন্ধুসকল চাওক না, কি ধুনীয়াকৈ ডিজাইন কাটিছে চাওক। এইটো কামুৰিব নি কুকুৰটো? এনেকৈ কামুৰিব। আমি এইফালে এতিয়া হেৰি কৰি ল'ব লাগিব, জোতা পিন্ধি যোৱাটো এলাও নাই না, সেইটো কাৰণে আমি জোতাযোৰ ইয়াতে খুলি ল'ব লাগিব। জোতাযোৰ খুলি ল'লোঁ আৰু অলপ ভৰি হাতটো ধুব লাগিব ধুনীয়াকৈ। অকণমান ফ্ৰেছ হৈ লওঁ, মুখ হাত ধুই মেলি। বলক বন্ধুসকল, নবৌৱে ধুই আছে, এতিয়া এয়া মই ধুম। নক'লে হ'ব আৰু। গাটো ঘৰত ধুই আহিছোঁ, ইয়াৰ ভৰি হাতকেইটা ধুই পেলাই নিয়মটো কৰি দিলোঁ। এতিয়া আমি জগন্নাথ মন্দিৰৰ ভিতৰলৈ, এয়া ৱেলকাম টু জগন্নাথ মন্দিৰ। বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে জগন্নাথ মন্দিৰ। বন্ধুসকল, আপোনালোকে জানেনে বাৰু জগন্নাথ মন্দিৰ প্ৰথম ক'ত স্থাপিত হৈছিল? নাজানে যদি মই কৈ দিছোঁ। প্ৰথম জগন্নাথ মন্দিৰ স্থাপিত হৈছিল উৰিষ্যা চহৰৰ এটুকুৰা ঠাই, উৰিষ্যাৰ পুৰীত 2014 চনত। বন্ধুসকল, এয়া চাওক, ইয়াৰ ভাগ হৈছে মেইন জগন্নাথ মন্দিৰৰ। মই পূৰা জুম কৰি দিছোঁ। বন্ধুসকল, ভিউটো চাওক না, কি ধুনীয়া ভিউ আহিছে চাওক। আৰু এখন আপোনালোকে পঢ়ি চাওক কি লিখা আছে। বন্ধুসকল, আপোনালোক যদি জগন্নাথ মন্দিৰলৈ আহিব বিচাৰে, ডিব্ৰুগড় বা তিনিচুকীয়া বাইপাছ হৈ আপোনালোকে পাব মহাত্মা গান্ধীৰ এখন পাৰ্ক। পাৰ্কখনৰ পাছফালে আপোনালোকে পাই যাব জগন্নাথ মন্দিৰ। আপোনালোকে যে এভাগ দেখিছে, এই ভাগ হৈছে জগন্নাথ মন্দিৰ। পুৰীত যি ভাগ অৱস্থিত হৈছিল তাৰ এটি সৰু অংশহে। বন্ধুসকল, আপোনালোকে বাৰু আৰু এটা কথা জানেনে বাৰু? আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰি জনাওকচোন বাৰু ইয়াৰ ওখটো কিমান আছে। মোৰ মতে আপোনালোকৰ 85 ফুটমান থাকিব লাগে, বৰ বিশেষ ময়ো নাজানো। আৰু এইফালে ধূপ জ্বলাইছোঁ। ধূপ জ্বলাওঁতে বন্ধুসকল অলপ পুৰিলে, বৰ বেছিও নহয়, হ'ব দিয়ক, একো নাই, চলি যাব। অকণমান সেৱা জনালোঁ বন্ধুসকল। এয়া আমি এতিয়া উঠি গৈ আছোঁ জগন্নাথ মন্দিৰৰ মেইন। বন্ধুসকল, আৰু এটা কথা, ইয়াত কেমেৰা এলাও নাই। মই তেওঁ বুলি অলপ হ'লেও বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। এইভাগে হৈছে মেইন জগন্নাথ মন্দিৰৰ ভিতৰৰ ভাগ। বন্ধুসকল, যিয়ে নহওক, প্ৰথমবাৰৰ কাৰণে আহিছোঁ জগন্নাথ মন্দিৰলৈ। কেনেকুৱানো চুই চাবলৈ মন যায়, অকণমান হ'লেও চুই চাওঁচোন বাৰু, যিয়ে নহওক। বন্ধুসকল, আপোনালোকে যে দেখিছে সৰু মন্দিৰ ভাগ, ইয়াত আপোনালোকৰ কেইবাভাগো মন্দিৰ আছে। বলভদ্ৰ, সুভদ্ৰা, শিৱ, গণেশ, হনুমান আৰু দেৱী মন্দিৰো আপোনালোকে ইয়াত পোৱা যাব। আপোনালোকে আহক এবাৰ ফেমিলি লৈ পেলাই চাই যাওকহি, কিমান ধুনীয়া হ'ব।
বন্ধুসকল, আপোনালোকে যিবিলাক দৃশ্য ইয়াত দেখিবলৈ পাইছে, এই দৃশ্যবিলাক হৈছে আপোনালোকৰ কালি পুৰাণৰ পৰা ইয়াত ডিজাইন কৰা হৈছে। বন্ধুসকল, এইফালে আৰু এভাগ কিবা বনাই থকা হৈছে, নিশ্চয় কাউণ্টাৰে হ'ব চাগে, মই বিশেষ নাজানিম। আপোনালোকে ভিউটো চাওক না বন্ধুসকল, ৰাতি ভিউটো চাওক কি আল্টিমেট। এয়া আমাৰ ব্ৰ', ভাই চাহাব আইফোন কা কামাল দেখো। এয়া হৈছে বন্ধুসকল নৱগ্ৰহ মন্দিৰ। ব'ল আহক আমি নৱগ্ৰহ মন্দিৰৰ ভিতৰত সোমাই ওচৰৰ পৰা চাই যাওঁ। কৃষ্ণ, এয়া হৈছে নৱগ্ৰহ মন্দিৰ বন্ধুসকল। কৃষ্ণ, আপোনালোকে ইয়ালৈ আহিছে না কমেণ্ট কৰক। মইতো এবাৰ প্ৰথম আহিছোঁ নৱগ্ৰহ মন্দিৰলৈ, বৰ বিশেষ ডিটেইলছ নাজানো। আৰু ভিউটো চাওক, বন্ধুসকল নাইচ। জগন্নাথ মন্দিৰৰ মূল উৎস হৈছে ৰথ যাত্ৰা। বন্ধুসকল, আপোনালোকে এভাগ দেখিবলৈ পাইছে হনুমান মন্দিৰ। মই অলপ জুম কৰি দিছোঁ, ৰ'ব, ভালকৈ কেমেৰাটোৱে উঠা নাই, অলপ জুম কৰি দিছোঁ। এইভাগ হৈছে শ্ৰী শ্ৰী হনুমান মন্দিৰ। বন্ধুসকল, আপোনালোকে ইমান দেৰিলৈকে এটা লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভগৱানৰ বস্তু হয় বন্ধুসকল, শ্বেয়াৰটোতো এবাৰ কৰকে না। আৰু বন্ধুসকল, বহুত দেৰি হ'ল আমাৰ জগন্নাথ মন্দিৰত থকা। জগন্নাথ মন্দিৰত থাকি আমাৰ কেণ্টিনততো পেট পূজাটো কৰিব লাগিব। চ' ব'লক বন্ধুসকল, আমি পেট পূজাটো কৰি লওঁ। এই ভাগ হৈছে কেণ্টিন। তাক কি পাম চাব লাগিব, যিটোৱে ভাল লাগে সেইটোৱে খাম। আপোনালোকে চাওক, উপভোগ কৰক। আমি আহি আছোঁ কেণ্টিনৰ ভিতৰলৈ। আপোনালোক যাব পৰা নাই, আপোনালোকৰ কেমেৰাৰ ভিতৰতে গৈ থাকক, মই আপোনালোকক নি থাকিম, ভিডিঅ'টো চাই থাকক। আৰু প্ৰায় কেণ্টিনৰ ভিতৰত পাবহি হৈছে। দেখাততো বৰ ধুনীয়া বস্তু পাম যেন লাগিছে, কিন্তু খাই চাই গম পাম।